আজি আমি টেলিত TDS শিকিম মই এটা কোম্পানী ক্ৰিয়েট কৰি ললো WQ নামৰ তাৰ পাছত আমি ইয়াত এতিয়া ফিচাৰ্ছত গৈ পিনে TDS ৰ যেটো অপচন হেতু ইয়েস কৰিম তাৰ বাবে সেলুটেৰিয়ান টেক্সেশনত যাম আৰু ইয়াত আমি বনোৱা কোম্পানীটো সিলেক্ট কৰিলো আৰু আমি ইয়াত TDS টো ইয়েস কৰিম তো TDS ইয়েস কৰিব কাৰণে enable text deduction at source এই অপচনটো ইয়েস কৰিম আৰু নেক্সট আমি ইয়েস কৰিম set alter TDS detail তো এটো ইয়েস কৰিলো ইয়েস আৰু এখন আমাৰ ফৰ্ম আহিছে এই ফৰ্মখন আমি ফিল আপ কৰি দিম তো আমি জাস্ট 0000 প্ৰেছ কৰিছো তাৰপিছত টেক্সট ডিডাকশনৰ যেটো নম্বৰ হেতু দি দিম আপোনালোকে একুৰেট টু দিব মই জাস্ট এনে দিছো ইয়াৰ পিছত আমি যদি কোম্পানী হয় কোম্পানী দিব ইন্ডিভিজুৱেল হলে ইন্ডিভিজুৱেল আৰু ইয়াত যদি ব্ৰাঞ্চেছ আছে ব্ৰাঞ্চেছও দি দিব তাৰপিছত আহিলে সেট অল্টাৰ পারসন রেসপন্সিবল যিজন ইয়াত মানে যিজন পারসন TDS ৰ কাৰণে ৰেসপন্সিবল হয় তেওঁ বিষয়ে ডিটেইল দিব পাৰে জিএস কৰিলে এখন ফৰ্ম আহিব তো এই ফৰ্মখন ফিল আপ কৰি দিব মিস্টাৰ ৰাজ মই জাস্ট এনে লিখি দিছো ওকে একসেপ্ট কৰিছো তাৰপিছত ইয়াত এটা অপচন আছে যদি পান কাৰ্ড নাথাকে তেনেহলে 20% কাটিব এটো চেঞ্জেসও কৰিব পাৰিম মই চেঞ্জেস নকৰো এনেকৈ থাকিব দিছো yes আৰু এই অপচনটো TDS ডিডাকশনৰ লিমিটেশন yes কৰাব পাৰে আৰু ষ্টক আইটেমত যদি লগায় তেনেহলে এই অপচনটো yes কৰিব পাৰে মই এটাত নকৰো এতিয়া নয়ে থাকিব দিছো yes accept okay এতিয়া আমাৰ ফিচাৰ্ছত গৈ আমি TDS ৰ ফিচাৰ্ছটো yes কৰি ললো এতিয়া আমি কি কৰিম লেজাৰ ক্ৰিয়েট কৰিব লাগিব লেজাৰ ক্ৰিয়েট কৰিব কাৰণে আমি একাউণ্টছ ইনফোত যাম ইয়াৰ পৰা লেজাৰ এণ্ড ক্ৰিয়েট তো ইয়াত প্ৰথমতে আমি এটা লেজাৰ বনাইছো TDS আৰু এটো হ'ব ডিউটিজ এণ্ড টেক্সেছ ওকে আৰু এটো হ'ব আমাৰ ইয়াত সিলেক্ট কৰিম TDS নামে আৰু আমি ইয়াত ক্যাটাগৰী ক্ৰিয়েট কৰিব লাগিব ডিফল্ট দুটা ক্যাটাগৰী আছে এনি আৰু নিউ ক্যাটাগৰী তো আমি ক্ৰিয়েট কৰিছো কিবোৰ্ডে অল সি প্ৰেছ কৰিছো আৰু ইয়াত এটা ক্যাটাগৰী নাম দিছো সাপোজ আমি ইয়াত দিছো বিলস আমি ৰলে কিছুমান পাৰ্টি কাম কৰালে যিও বিলস দিম হে টাৰ্গেটছতে আমি TDS ক্যাটাগৰীটো ক্ৰিয়েট কৰিছো আৰু ইয়াত আমি TDS ৰ ৰেটটো লিখিছো কিমান পৰিমাণৰ TDS কাটিম মই ইয়াত দিছো 5% ওকে yes ওকে এতিয়া আমি যেটো এক্সপেন্সেস হ'ব যত আমি TDS কাটিম সেই এক্সপেন্সেসটো লিখি লৈছো সাপোজ মই কন্ট্ৰাক্টৰ বিল সি বিল জাস্ট লিখি দিছো তাৰপিছত এটো হ'ব আমাৰ কাৰণে এক্সপেন্সেস ওকে আৰু ইয়াত আমি TDS ৰ যেটো অপচন হেতু এপ্লিকেবল কৰি দিম তাৰপিছত যেটো ক্যাটাগৰী দিছিলো সেই ক্যাটাগৰীটো আমি ইয়েস কৰিম ওকে একসেপ্ট এতিয়া আমি ভাউচাৰ এন্ট্ৰি কৰিম TDS ৰ কাৰণে ইয়াৰ পৰা ওলাইছো এতিয়া আমি একাউন্টিং ভাউচাৰ যাম একাউন্টিং ভাউচাৰ পৰা গৈ পিনে আমি পাৰচেজ ভাউচাৰ সিলেক্ট কৰিম F9 প্ৰেছ কৰিব কিবোৰ্ডে আৰু ইয়াত এটা আমি কাম কৰি লম সাধাৰণতে এইটো আইটেম ইনভয়েস হৈ আছে গতিকে আমি একাউন্টিং ইনভয়েস কৰিম Alt I প্ৰেছ কৰি ওকে এতিয়া আমি ইয়াত সাপ্লাই ইনভয়েস নম্বৰ দি দিব পাৰে জাস্ট এনে দি দিছো মই তাৰপিছত ডেটটো যিহেতু হয় ডেটটো দি দিলে আৰু কেছত কৰিছো কাৰণে এতিয়া আমি ইয়াত সিলেক্ট কৰিম কন্ট্ৰাক্টৰ বিলখন সাপোজ আমাৰ হৈছে হে এটা পাৰ্টি আছে হে পাৰ্টিটোক আমি কিবাটা কাম কৰাবলৈ দিছিলো কোম্পানী তো 50000 টকা চাৰ্জেস কৰিছে তো 50000 টকা যেতিয়া আমি ইয়াত পে কৰিম তাৰ লগত আমি TDS কাটি দিম 50000 টকা ললো একসেপ্ট কৰিলো তাৰপিছত আমি ইয়াত TDS টো নেক্সট অপচনত বহাই দিম যদি পাৰ্টিটো পান কাৰ্ডৰ নম্বৰ আছে দি দিব আৰু নাথাকিলে নিদিব মই এবাৰ নথকাকে দিছো আৰু কি টাইপ এটো দি দিছো আমি এটো দিছো সাপোজ ইন্ডিভিজুৱেল এতিয়া সব আমি পান কাৰ্ডৰ নম্বৰ নিদিলো গটিকে 20% কাটি দিলে 50000 এতিয়া আমি আকৌ এগেইন হেই কামটোকে কৰিছো এতিয়া আমি ইয়াত যদি পান কাৰ্ডৰ নম্বৰটা দি দিও জাস্ট মই 000 দিছো ওকে এতিয়া সব এতিয়া আমাৰ জাস্ট আমি 5% দিছো যে সেই 5% টোৱে কাটিছে কাৰণ 50000 টকাত 5% হলে 2500 টকা TDS হ'ব এতিয়া আমি একসেপ্ট কৰি দিছো ওকে yes এনেকৈ আমি TDS কাটিব পাৰো এতিয়া আমি ইয়াৰ পৰা ওলাইছো এতিয়া যদি আমি ব্যালেন্স শীটত চাওগে
আমাৰ সেই TDSৰ এমাউণ্টটো ওলাই থাকিব কাৰণ 2500 টকা আমি তেওঁৰ পৰা কাটি থৈ দিছিলোঁ এতিয়া এই এমাউণ্টটো যেতিয়া আমি চৰকাৰী ঘৰত জমা কৰিম তেতিয়া আমি পেমেণ্ট ভাউচাৰ ইউজ কৰিম আৰু এই কাৰেণ্ট লায়াবিলিটিজটো তেতিয়া জিৰ' হৈ যাব গোটেইখিনি পেমেণ্ট কৰি দিম তাৰ বাবে আমি একাউণ্টিং ভাউচাৰত যাম একাউণ্টিং ভাউচাৰত গৈ আমি পেমেণ্ট ভাউচাৰ চিলেক্ট কৰিম আৰু ইয়াত আমি বেংক একাউণ্ট চিলেক্ট কৰিম সাধাৰণতে আমি খালি বেংক একাউণ্ট নাই সাধাৰণতে আমি TDS বেংকে দিয়ে পেমেণ্ট কৰা হয় কিন্তু মোৰ ওচৰত এতিয়া বেংক একাউণ্ট ক্ৰিয়েট নকৰিলোঁ গতিকে মই কেছ একাউণ্টে চিলেক্ট কৰিছোঁ আৰু ইয়াত TDS একচেপ্ট কৰিছোঁ TDSটো যিমান পৰিমাণৰ আছে ইয়াত একচেপ্ট হৈ গৈছে এতিয়ালৈকে 2500 টকা আৰু সেই পইচাটো আমাৰ কেছৰ পৰা যাবগৈ কিন্তু কেছত আমাৰ নেগেটিভ বেলেঞ্চ আছে গতিকে আৰু ৰেড কালাৰ দেখাইছে জাষ্ট মই শিকাবৰ কাৰণে কৈছোঁ এই অপশ্যনটো আপোনালোকে একুৰেট হিচাপত নাযাব জাষ্ট শিকাবৰ কাৰণেহে আপোনালোকক দেখাইছোঁ য়েছ একচেপ্ট কৰিলোঁ তো ইয়াত যদি কিবা লিখি দিব থাকে নেৰেশ্যন লিখি ৰাখিব অ'কে আদাৰৱাইজ মই ইয়াত ব্লেংক ৰাখিছোঁ একচেপ্ট কৰিছোঁ এতিয়া যদি আমি ইয়ালৈ আহোঁ বেলেঞ্চ শ্বীটত আহোঁ এতিয়া আমাৰ ইয়াত TDS নাই দেখুওৱা দিবলগীয়া TDS এনেকৈ সাধাৰণতে আমি TDS বিল কাটিব পাৰোঁ ভাউচাৰ পাৰ্চেজ ভাউচাৰ সহায়ত আৰু TDS যি কাটিলোঁ সেই TDS যেতিয়া যি কাটিলোঁ TDS সেই TDS আমি বেংকত যেতিয়া জমা দিম চৰকাৰ ঘৰত আৰু সেই তেতিয়া পেমেণ্ট ভাউচাৰ এণ্ট্ৰি কৰিম ধন্যবাদ